বন্ধু-বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক ভালেই আছে চাগৈ। আৰু আপোনালোকৰ বাবে অন্য এটা ব্লগ লৈ আহিছোঁ। আৰু আজি আমি কৰিবলৈ লৈছোঁ বাম খেতি, আৰু ইয়াত কিবাকিবি শাক পাচলি আমি দিম আৰু আপোনালোকক দেখাই যাম কেনেদৰে আমি দিওঁ। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ আমি কি কি খেতি কৰিম। এয়া হৈছে ৰঙালাও, তাৰপিছত এইটো জিকা, তাৰপৰা তিয়ঁহ, এইটো হৈছে দাংবডি, আৰু এইফালে আমি দি যাম। 12 seconds later. এইফালে মাটিবোৰ টানি সমান কৰি দিয়া হৈছে। ইয়াৰ ভেটিবোৰত আমি লাহেকৈ দি যাম। এইবোৰ বেছিকৈ নহয়, অলপ কমকৈ লৈছোঁ ঘৰত খাবৰ বাবে। 3 minutes later. এইবোৰ আমি এনেকৈ কাঁহীখনত উলিয়াই লৈছোঁ, আৰু এইবোৰ কালি পানীত তিয়াই থৈ দিয়া হৈছিলে, আৰু এতিয়া লাহেকৈ দি যাম। A few moments later. এইটো মাটিটো অলপ উলিয়াই লৈ সেইটো দি দিলোঁ। তাৰপিছত সৰু সৰু মাটিয়েদি ডাঙৰ চপা গ'লগৈ ৰাখি দিলোঁ, হৈ গ'ল। এনেদৰে আমি দি যাম। ডাঙৰ চপা আহি গৈছে, এইটো দি দিলোঁ। ইয়াৰ আগত সাৰ মৰা হ'ল, আৰু এতিয়া এইবোৰ দি কৰি হোৱাৰ পিছতো অলপ সাৰ চাৰ ছটিয়াই দিব লাগিব। বেছি দকৈ নিদিওঁ, বামকৈ দিব লাগে, যাতে সোনকালে গজালি মেলিব পাৰে আৰু আমাক এইবোৰ জিকা লাগিব পাৰে খাবলৈ। এইবোৰ মাটি সৰু সৰুকৈ খান্দি দিছে, তেতিয়া আমি দিবলৈ অকণমান সুবিধাজনক হ'ব। এইটো আমাৰ কুকুৰটো বানি, এই বানি বানি যাওঁ এইফালে যা, এই নগছাকে ইয়াত যা, নগছাকে তো শুয়ে দিলে আৰু ঐ বহিবা। A few moments later. এইবোৰ হৈছে গোবৰৰ গুড়ি কৰি থোৱা, আৰু এইবোৰ দিয়া হৈছে এনেকৈ গুটিটোৰ ওপৰে ওপৰে, আৰু এইবোৰ এলাইন দি হৈছেহে, আৰু আছে এয়া দেখিছে। এইবোৰ ভেটিত দিয়া হৈ গ'ল, আৰু এতিয়া দি আছোঁ আমি পিঁয়াজ। এইবোৰ পিঁয়াজ আৰু আছেগে দিবলৈ। পিঁয়াজ এতিয়া দিয়াটো দেৰি হৈছে, খালি আমি মানে পিঁয়াজবোৰ আনিছিলোঁ খাবৰ বাবে, বহুত সৰহ হৈ যোৱাৰ বাবে থাকি গ'ল এইবোৰ পিঁয়াজ, আৰু গজালি মেলাৰ বাবে খোৱাও নাই। আৰু এতিয়া ভাবিলোঁ এয়া দি দিওঁ, পিছতীয়া হ'লেও কি হ'ল আৰু যি লাগে লাগিব। A few moments later. এয়া দেখিছে, এইবোৰ ইতিমধ্যে দিয়া হৈ গ'ল। বহুত ৰ'দ দিছে, ৰ'দতে কাম কৰি আছোঁ আৰু। Tomorrow. ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক সকলোকে পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু সিদিনাখন ভিডিঅ'টো আধাখনীয়া হ'ল, সেইবাবে আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আমি খেতিটোত দিবলৈ লৈছোঁ পানী, আৰু কিছুমান গুটি দিবলৈ আছে, আৰু এইবোৰ দিম। আৰু এতিয়া প্ৰথম দি ল'ব লাগিব সিহঁতক পানী। আমি পানী ইয়াৰ পৰা পুখুৰীৰ পৰা দিম, যাতে গুটিবোৰ সোনকালে ডাঙৰ হয় আৰু আইৰণ পায়। দেখাই দিছোঁ।
পুখুৰী পানী দিলে সোনকালে গুটিবোৰ ডাঙৰ হ'ব আৰু আমি আমাৰ সোনকালে শিপা গজিব। এইবোৰ আটামতে 2 লাইন দিলোঁ আৰু সেইবোৰ দিবলৈ আছে, দি যাম লাহেকৈ। এনেদৰে পানী দি যাম। A few moments later. এইবোৰ দেখিছে পিঁয়াজ, সিদিনাখন ৰোৱা হৈছিলে কিছুমান পিঁয়াজ আৰু এতিয়াও গছালি ওলাই গ'ল কিছুমান। এইবোৰ আলু 2টা গছালি ওলাই গ'ল আৰু সেইবাবে আমি এটা এইটো ভেটিতে ইয়াত জিকা দিয়া হৈছিলে তাৰ ওপৰতে আমি ইয়াত এনেকুৱা ছাইডত দি দিম পিঁয়াজৰ শিপা ওলাই আছে, সেইবাবে ইমান কৰিব দৰকাৰ নাই, দি দিলে ওলাই যাব। এনেদৰে আমি ছাইডে পিঁয়াজবোৰ দি যাম। এইবোৰ ৰুই হোৱাৰ পিছত সকলোতে পানী দি দিম। অৱশ্যে এইবোৰত দিলোঁ পানী আৰু এই পিঁয়াজবোৰত দি দিলে হৈ যাব। এইবোৰ তলত হৈ পৰা সৰু সৰু মাটিবোৰ ইয়াত দি দিছোঁ যাতে 12 seconds later. আমি এইবোৰ এতিয়া দিম ৰঙালাও গুটি। এইটো হৈছে ৰঙালাও আৰু আমি এইবোৰ প্ৰথমতে দি ল'লোঁ, গোবৰ দি লৈছোঁ। এই গোবৰ দিয়া ঠাইডোখৰত আমি এতিয়া দি দিম ৰঙালাও গুটি। এই লাইনটো ৰঙালাও দিলোঁ আৰু এয়া আধা ইমানডোখৰলৈকে দিছোঁ ৰঙালাও আৰু এতিয়া দিম আমি কেৰেলা গুটি। এইবোৰ বেছিকেইটা নাই, কেইটামান কেৰেলা গুটি, এইবোৰ অকণমান খানি পিনি আৰু বৰ্তমান এই 2টা লাইন দি ল'লোঁ। এইটো চাইডে দি দিলোঁ, গোটেইগাল হৈ গ'ল। দি বেছিকেইটা নাছিলে বাবে কেৰেলা গুটি আধা লাইনতে হৈ গ'ল আৰু এইফালে দিছোঁ ৰঙালাও গুটি আৰু এতিয়া এই 2টা লাইনতে পানী ঢালিব লাগিব। পানী দি দিলোঁ। এইটো হৈছে পানী বাল্টিং। বাকী এই মাছৰ গিৰ লাইনত দিয়া নাই একো, ইয়াত দিব লাগিব। ইয়াত দিবৰ বাবে একো গুটি অনা হোৱাই নাই, কি গুটি দিয়ে আৰু এইবোৰ নলাটোৱেদি পানীবোৰ আহি আছে আমাৰ এই ভেটিবোৰত সোমাই যাব। এইবোৰ অলৰেডি আহি গৈছে, টিউবৱেলৰ পৰা পানী মটৰ চলাই থোৱা আছে আৰু এইবোৰ দেখিছে বহুত পৰিমাণে পানী আহি গ'ল আৰু এইবোৰ প্ৰত্যেকটো লুৰে পানী হৈ যাব আৰু তেতিয়া ইমান পানী দিবও দৰকাৰ নাই। লাহে পানীবোৰ আহি বৈ গৈছে আৰু এইবোৰ সকলো নলাত এতিয়া পানী আহি যাব। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম মই। আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ।